আজি কি কথা পাইছ আমি ইয়াত কোন ধুনীয়া পাইছন না ধুনীয়া লৰে নাই 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 ইয়াত কোনো অলপ আছে তই সবাই কি ইয়াত নাই নেকি নাই বহুত দুৱনিত আছে এবাৰ এটা আনি ল'বি দুৱনি পা দেই বিহুত আনি ল'বি বাৰু এতিয়া তেনেকৈ কাম চলাই দে হেল্ল' এভৰিৱান আমি সকলোবোৰ কৰ্মশালালৈ আহি আছো আজি আমাৰ কৰ্মশালাৰ অষ্টমটো দিন সকলোবোৰ আহি আছো চাই থাকক আমাৰ ঢুলীয়া ককাই নমস্কাৰ দিছে দেই আৰু আমাৰ নাচনীসকলে এফালে আহি আছে চাই থাকক দেই যিহেতু মই নাচি আছো ভিডিঅ'বোৰ কৰা ইমান ভাল হোৱা নাই কাৰণ মোৰ ভাইটিক দি থৈ গৈছোঁ মোবাইলটো আৰু সিয়ে কৰি দিয়ে ভিডিঅ' অলপ তথাপিতো আহকচোন যাওঁ এতিয়া ভিডিঅ'টোৰ মাজলৈ মনৰে ওই কথাবোৰ ক'ব যে মই পৰা নাই ৰাতি ৰাতি টোপনি ৰাতি ৰাতি টোপনি নাই আৰু এতিয়া আমাৰ কৰ্মশালা সমাপ্ত হ'ল আৰু এয়া দেখিছেনে আমাৰ গাঁৱৰ বোৱাৰীকেইজনে কেনেকৈ গৈ নাচিছেগৈ মানে আমাৰ কৰ্মশালা সমাপ্ত হোৱাৰ পিছত অকণমান নাচি দিছে আৰু তাৰপাছত আমাক বাইদেৱে ক'লে যে ব'লা সকলোৱে ফটো মাৰোঁ যিহেতু আমি এইবাৰ বাইদেউৰ লগত ফটো মৰাই নাই সেইবাবে বাইদেৱে ক'লে গ'লোঁ মাৰিলোঁ আৰু জানেই নহয় ছোৱালী মানুহ ফটো বুলিলে পাগল গাইজ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ